বনাম লোকেল চিকেন। মাংসখিনি পুৰি কাটি অনা হৈছিলে, সেয়ে মই ধোৱা নাই, নহ'লে পুৰিলে যিটো সোৱাদ হয় খাবলৈ সেয়া নাথাকে। ইয়াত দিছোঁ মই নিমখ, হালধি, চিকেন মছলা, জলকীয়া গুড়ি অকণমান, আৰু দিছিলোঁ কেঁচা মিঠাতেল, কিন্তু ভিডিঅ'টো কৰা নহ'ল মোৰ। আপোনালোকে দি ল'ব, তেতিয়া খাবলৈ অলপ সোৱাদটো ভাল হয়। এইখিনি ভালদৰে সানি মই মিক্স কৰাৰ পাছত 20 মিনিটমান সময় ঢাকি থৈ দিম। মিক্স কৰাৰ পাছত মই মাংসখিনি 20 মিনিটমান সময় ঢাকি থ'লোঁ। তাৰপিছতে মই 2টা ডাঙৰ চাইজৰ আলু কাটি লৈছোঁ, আৰু বিলাহী, নহৰু আৰু পিঁয়াজখিনি মই মিক্সিত মাৰি ল'ম। মিক্সিত মই বিলাহী 2টাও পিচি ল'লোঁ, আৰু এতিয়া এখন কেৰাহীত অলপ মিঠাতেল দিছোঁ। দুখিলা তেজপাত লৈছোঁ, আৰু লং, ইলাচি, দালচেনি, তেলখিনি গৰম হোৱাৰ পাছত লং, ইলাচি আৰু দালচেনি দি দিলোঁ। পিচি লোৱা পিঁয়াজ, নহৰু সেয়াও অকণমান কেৰাহীত দি দিলোঁ, আৰু লগতে তেজপাত। 2 মিনিটমান সময় পিঁয়াজখিনি ভাজি লোৱাৰ পাছত তাতে মই সানি থোৱা মাংসখিনি দি দিলোঁ, আৰু কাটি থোৱা আলু কেইটুকুৰাও লগতে দি দিছোঁ। এতিয়া মই জালুক অকণমান খুন্দি ল'ম। 5 মিনিটমান মাংসখিনি ঢাকন দিয়াৰ পাছত হালধি দিছোঁ, সোৱাদ অনুসৰি নিমখ, এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই যোনখিনি বাচি আছিলে পিঁয়াজ, নহৰু, সেইখিনি তাতে মাংসখিনি দি দিছোঁ। পিচি লোৱা পিঁয়াজ, নহৰুখিনি দিয়াৰ পাছত মই 10 মিনিটমান সময় ঢাকন দি দিছোঁ, আৰু 10 মিনিটৰ পাছত বিলাহীখিনি মাংসতে দি দিছোঁ। অকণমান দিছোঁ জালুকৰ গুড়ি, অকণমান দিছোঁ চিকেন মছলা, এতিয়া 20 মিনিটমান সময় মই এনেকৈ থলোঁ মাংসখিনি, আৰু অকণমান গৰম পানী দিছোঁ। মাংসখিনি ভালদৰে সিজিবলৈ
এতিয়া আমাৰ মাংসখিনি হৈছে। এতিয়া লাষ্টত মই দিছোঁ কেঁচা জলকীয়া দুটামান ফালি, জলকীয়া গুড়ি অকণমান, আৰু ধনিয়া। এয়া মোৰ ৰেডি হৈ গ'ল লোকেল চিকেন। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট, আৰু যিসকল নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।